RTI কৰ্মী সন্থা বৰপেটা জিলা সমিতি আৰু জাহুৰপাম আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জাহুৰপাম বজাৰত থকা জিৰণি কোঠা চাফাই কাৰ্য কৰা হয়। উল্লেখ্য যে কিছুমান মানুহে বিভিন্ন ধৰণৰ পান মছলা গুটখা আদি খাই পিক পেলোৱাৰ লগতে আৱৰ্জনা পেলাই পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হৈছে। এইসকলক পৰিস্থিতি বিনষ্ট নকৰিবলৈ আহ্বান জনায় জাহুৰপাম আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু RTI কৰ্মী সন্থা বৰপেটা জিলা সমিতিয়ে। তেখেতসকলৰ এই কাৰ্যক জাহুৰপাম সমাজ কল্যাণ চেৰিটেবল ট্ৰাষ্টৰ লগতে বিভিন্নজনে প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। আজি আমি জাহুৰপাম আঞ্চলিক ছাত্ৰ মুক্তি আৰু RTI কৰ্মী সন্থাৰ উদ্যোগত আজি জাহুৰপাম বজাৰত জিৰণি কোঠাটো বহুত লেতেৰা হৈ আছিল। তাতে আমি চাফাইৰ কাম কৰিলোঁ সকলোৰে লগতে মিলি জুলি। জাহুৰপাম বজাৰত এইটো জিৰণি কোঠাত বহুতো এনেই অনাই বনাই ঘূৰি ফুৰি থকা ল'ৰাবিলাকে আহি লেতেৰা কৰি থয়, গুটখাবিলাক খাই ইয়াতে থু খেকাৰ পেলাই থাকে। আজিৰ পৰা আমি তেওঁলোকক আহ্বান জনাব বিচাৰিছোঁ যে ইয়াতে যেন আৰু তেনেধৰণৰ বেয়া কাম নকৰে, যে গুটখা খাই ইয়াতে পিক নেপেলায় আৰু ইয়াতে যিবিলাক আৱৰ্জনা পেলালে নেকি লেতেৰা হ'ব সেইবিলাক নেপেলোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি আমি জাহুৰপাম বজাৰৰ জিৰণি কোঠাটো চাফ চিকুণ কৰিলোঁ জাহুৰপাম আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমাৰ বৰপেটা RTI কৰ্মী সন্থাৰ বৰপেটা জিলা সমিতিৰ যুৱকসকলে। যে ইয়াতে কিছুমান ল'ৰাহে এনেই গুটখা খাই থাকে, কিবা কিবি চিখৰ খাই থাকে, খাই ইয়াতে পিক পেলাই থৈছে, সম্পূৰ্ণ লেতেৰা কৰি থৈ গৈছে। আমি আজি পানী চানী আনি কিবা কিবি কৰি ধুই দিছোঁ আৰু আমাৰ ইয়াতে বেনাৰ এটা লগাই দিছোঁ যে আজিৰ পৰা যাতে কোনেও তেওঁ এনেকুৱাকৈ পৰিস্থিতি বেয়া কৰিব পৰা গুটখা বা যিকোনো ধৰণৰ পেলনীয়া জাতীয় বস্তু বা আৱৰ্জনা নেপেলায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমি 14 আগষ্টত আমি জাহুৰপাম বজাৰত আছে, জাহুৰপাম বজাৰত যি পেলনীয়া বস্তু বা সেই জাহুৰপাম বজাৰত চাফাই অভিযান চলাম আৰু তাৰ কাৰণে আমি আগতীয়াকৈ সকলোকে জনাই থলোঁ যে 14 আগষ্টৰ দিনা আমি এই আকৌ এবাৰ চাফাই অভিযান। প্ৰথমে মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ এইকাৰণে যে জাহুৰপাম এখন জিৰণি চৰাত যিভাৱে লেতেৰা কৰি থয় যুৱকসকলে তেখেতৰ উদ্যোগত আৰু আমাৰ যুৱক মিলি কেনে বস্তুটো আৱৰ্জনাখিনি চাফা কৰি দিছে, তাৰ কাৰণে তেখেতক প্ৰথমে ধন্যবাদ দিম। আৰু যিসকল লোকে ইয়াতে বহে বা ৰেষ্ট লৈ আৰাম কৰে, কিছুমান গাড়ীৱালাও আছে, আমাৰ পিলপিলি সন্তাৰ কিছুমানো আছে আৰু আন কিছু ল'ৰা আছে যুৱক, তেখেতে গুটখা জাতীয় বস্তু সামগ্ৰী খাই কেনে বস্তুটো বিৰাট আৱৰ্জনা কৰে। আমি দুখ লাগে যে এনেকুৱা এটা জেগাত যদি এনেকুৱা বস্তু যদি লেতেৰা কৰি ৰাখে, মানে মানুহে পৰিৱেশটো আমাৰ বহুতো বেয়া হৈ যায়, কাৰণ চেণ্টাৰ প্লেচ জেগা আমাৰ যিহেতু জাহুৰপাম। তো আমি অনুৰোধ কৰিম তেখেতে বস্তুটো অলপ চাফ চিকুণকৈ ৰাখে যেনে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।